নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক আজি অমিত বৃক্ষৰোপণৰ গছপুলি ৰোৱা ফটোখন কেনেদৰে আপলোড কৰিব পাৰি তাকে কওঁ বুলি ভাবিছোঁ। প্ৰথমতে আপোনালোকে এই প্লে ষ্ট'ৰখনত চাৰ্চ কৰি ল'ব অমিত বৃক্ষ আন্দোলন বুলি, আৰু চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ অমিত বৃক্ষৰোপণৰ এই এপছটো আপোনালোকৰ ওচৰলৈ আহি যাব। এয়া অহাৰ লগে লগে আপোনালোকে যিবিলাকৰ ইনষ্টল কৰা আছে তেওঁলোকৰ অ'পেন বুলি ওলাব, আৰু যিবিলাকৰ কৰা নাই ইনষ্টল বুলি ওলাব, আৰু সকলোৱে ইনষ্টল কৰি ল'ব ভালদৰে। আৰু যিসকলৰ কৰি থৈছে এয়া অ'পেন বুলি ওলাব, আৰু অ'পেন হোৱাৰ লগে লগে এয়া দেখিছেনে, এইখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই গছপুলি ৰোপণ কৰি থকা এখন ফটো ওলাব। আৰু সেই ফটোখন ওলোৱাৰ লগে লগে আপোনালোকে তলত এই লগইন অপশ্যনটো দেখিছে যে, লগইন অপশ্যনটো আপোনালোকে প্ৰেছ কৰি দিব, আৰু প্ৰেছ কৰাৰ লগে লগে এয়া এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ আহি যাব লগইন ফৰ্মখনত। আৰু আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ভালদৰে লিখিব, যাতে এটা সংখ্যা ভুল নহয়। যদি সংখ্যাটো কেনেবাকৈ ভুল নহয় আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লগত নিমিলিব দেই, ইনকাৰেক্ট দেখাব। সেইকাৰণে নাম্বাৰটো একেবাৰে শুদ্ধ কৰি দিব। এয়া অকণমান ভুল হৈছিলে, আকৌ মই লিখি দিছোঁ ধুনীয়াকৈ। ধুনীয়াকৈ সুন্দৰকৈ লিখি দিব। এয়া হৈ গ'ল লিখা। আৰু তলত এয়া দেখিছে যে, এতিয়া এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা OTP। আপোনালোকে মোবাইল নাম্বাৰটো দিওঁতে যদি OTP মানে গেট OTP বুলি আছে, গেট OTPত যদি আপোনালোকে প্ৰেছ কৰি দিয়ে তেতিয়া আপোনালোকৰ OTPটো আহি যাব। আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ আছে, যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নাম্বাৰটো যদি দিয়ে তেতিয়া OTPটো নিদিলেও হ'ব। সেইকাৰণে ইয়াত ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা OTP যিকোনো এটা প্ৰেছ কৰি দিব। মই এতিয়া OTPটো দিম। ইয়াত গেট OTPটোত প্ৰেছ কৰি দিয়াৰ লগে লগে এই OTPটো আহি যাব। এই OTPটো মই ইয়াত দি দিছোঁ। OTPটো দিয়াৰ লগে লগে এইটো এতিয়া হৈ যাব। OTPটো যাতে এটা সংখ্যা ভুল নহয় তেনেদৰে দিব দেই, ধুনীয়াকৈ দিব। এয়া OTP দি দিলোঁ। এতিয়া চাওক, OTP দিয়াৰ পাছত এই তলত যে কেপচাৰ নাম্বাৰকেইটা দিছে সেই নাম্বাৰকেইটাও একেবাৰে ধুনীয়াকৈ লিখি দিব, যাতে এটাও ভুল নহয়। আৰু এটা সংখ্যা ভুল হ'লে কিন্তু ইনকাৰেক্ট দেখাব। সেইকাৰণে আপোনালোকে এই তলৰ সংখ্যাকেইটাও একেবাৰে চাই পিনে ভালদৰে লিখি দিব। এয়া তাৰপিছত এয়া লগইনটো টিপি দিব। লগইন প্ৰেছ কৰাৰ লগে লগে এয়া হৈ গ'ল আপোনালোকৰ আপলোড ফটো ওলাব। এতিয়া এয়া আপলোড ফটো আপোনালোকৰ এয়া দেখিছেনে, ধুনীয়াকৈ গোটেই এড্ৰেছটো আহি গৈছে, যিটো GPS কেমেৰাত কৰিছিলে আহি গ'ল। আহি যোৱাৰ পিছত এয়া আপলোড ফটো প্ৰেছ কৰি দিলে। প্ৰেছ কৰি দিয়াৰ লগে এয়া ছিলেক্ট প্লেন ওলালে। এই ছিলেক্ট প্লেনটোত আপোনালোকে প্ৰেছ কৰি দিব। ইয়াৰ লগে লগে আপোনালোকৰ বহুত গছপুলিৰ নাম আহি যাব, গছৰ নাম আহি যাব। যিটো চৰকাৰৰ ফালৰ পৰা দিছিলে গছপুলি সেইটো নামো আহিব, আৰু অনেক পুলি আপোনালোকে যি পুলি ৰুইছে ইয়াত এনেদৰে চাই ল'ব, আৰু যিটো পুলি হয় সেই পুলিটো দৰে ছিলেক্ট কৰি দিব। আৰু ছিলেক্ট কৰি দিয়াৰ লগে লগে এই গছপুলিটোৰ নাম ছিলেক্ট প্লেনৰ তাত আহি যাব। একেবাৰে ইজি প্ৰচেছ হয়, আপোনালোকে ভালদৰে অলপ মন দিলে পাৰিব। এয়া দেখিলেনে বাৰু, এইটো আহি গ'ল সুন্দৰকৈ। আৰু আহি যোৱাৰ পাছত এতিয়া আহিব অ'পেন কেমেৰা, অ'পেন গেলাৰী। অ'পেন কেমেৰাটোত ফটোটো লগে লগে মাৰি দিব পাৰি GPS কেমেৰাত, কিন্তু অ'পেন গেলাৰীটোত আমি আগতে যিটো ফটো মাৰি থৈছিলোঁ সেইটো দিব পাৰি। কিন্তু অ'পেন গেলাৰীটো একেবাৰে সহজ হয়। আপোনালোকে আগতে GPS কেমেৰাত যিটো ফটো মাৰি থৈ দিয়ে সেইটো আপোনালোকে অলপ দেৰিকৈ হ'লেও আপলোড কৰিব পাৰিব। যদি অ'পেন কেমেৰা হয় আপোনালোকে কিন্তু লগে লগে দিব পাৰিব, অলপো টাইম নাপাব।
সেইকাৰণে গেলাৰীত আপোনালোকে যদি মাৰি থয় অলপ আপোনালোকে লাহেকৈ হ'লেও ফটোটো আপলোড কৰিব পাৰিব। সেইকাৰণে ফটোটো আপোনালোকে জিপিএছ কেমেৰা ডাউনলোড কৰি আগতীয়াকৈ 9 বজাৰ পৰা 12 বজাৰৰ ভিতৰত ফটোটো মাৰি পিনে আপোনালোকে থৈ দিব, আৰু তেতিয়া আপোনালোকে মানে সুন্দৰকৈ দিব পাৰিব, অলপো খৰধৰ নহয়। এয়া মই যেনেদৰে কৰিছোঁ গোটেইখিনি প্ৰচেছ যদি আপোনালোকে তেনেদৰে কৰি যায়, এয়া আপোনালোকৰ কাৰণে একেবাৰে সহজ হ'ব। আৰু ইয়াতে মোৰ এই ফটোকপি এনেদৰে দি দিছোঁ, পেজত ধুনীয়াকৈ দি দিব যাতে আপোনালোকৰ জিপি এড্ৰেছটো ভালকৈ উঠি যায় আৰু আপোনালোকৰ ফটোটো ভালকৈ উঠি যায়। মই এটা আম পুলি লৈছোঁ, আম পুলিটো এনেদৰে ধুনীয়াকৈ লিখি দিছোঁ, আৰু পাছত তলত থকা আপলোডটো দি দিব, আৰু আপলোডটো দিয়াৰ লগতে লগে লগে এয়া দেখিছেনে, এইটো ইমেজ হেজ বিন আপলোডেড ছাকচেছফুলি ধুনীয়াকৈ আহি যাব। থেংক ইউ ইয়ৰ প্লেন ID ইজ, এইটো ধুনীয়াকৈ আহি যাব, আৰু তলত ধুনীয়াকৈ প্লেন লিষ্টত প্ৰেছ কৰি আপোনালোকে আপোনালোকৰ ফটোটো এনেদৰে চাব পাৰিব। একেবাৰে সহজ হয়, আপোনালোকে অকণমান সময় ভালদৰে চালেই হয়। আৰু যিসকলে ভালদৰে বুজি পোৱা নাই মোৰ কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।